৭০ দশকতে বলিউডৰ ডিস্কো আৰু ৰক মিউজিকৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট সংগীতজ্ঞ বাপ্পি লাহিৰীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। তেওঁৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ দেশজুৰি। সোণৰ অলংকাৰ প্ৰতিও বিশেষভাৱে আকৃষ্ট আছিল কণ্ঠশিল্পী বাপ্পি লাহিৰী। সংগীতৰ সমান্তৰালকৈ সোণৰূপৰ প্ৰতিও থকা আকৰ্ষণৰ বাবেও জনাজাত আছিল কণ্ঠশিল্পীগৰাকী। কিন্তু তেওঁ এই বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ পৰিধান কৰাৰ পাছত আছে এক ৰহস্য। এক ইণ্টাৰভিউত এই কথা প্ৰকাশ কৰিছে বাপ্পি দাই। দৰাচলতে আমেৰিকান পপ ষ্টাৰ এলভিছ প্ৰেছলিৰ দ্বাৰা প্ৰভাৱিত আছিল বাপ্পি লাহিৰী। বিশেষকৈ কনচাৰ্টৰ সময়ত এলভিছে পৰিধান কৰে সোণৰ চেইন। এলভিছক দেখাৰ পাছৰ পৰাই তেওঁ সলনি কৰে নিজৰ ষ্টাইল আৰু এনেদৰে পিন্ধিবলৈ আৰম্ভ কৰে সোণৰ চেইন। ২০১৪ চনত এক শপতনামাত উল্লেখ কৰা অনুসৰি বাপ্পি লাহিৰীৰ ওচৰত ৩৫ লাখ মূল্যৰ সোণ আছিল আৰু প্ৰায় ২.৫ লাখ মূল্যৰ ৰূপৰ অলংকাৰ আছিল। তাৰোপৰি বাপ্পিদাৰ ওচৰত থকা সোণৰ পৰিমাণতকৈ অধিক সোণ আছে তেখেতৰ পত্নীৰ ওচৰত। বাপ্পি লাহিৰীৰ পত্নী চিত্ৰানীৰ লগত আছে ৯৬৭ কিলোগ্ৰাম সোণ আৰু ৮১৯ কিলোগ্ৰাম ৰূপ আছে। ইয়াৰ উপৰিও ৪ লাখ টকাৰ অধিক মূল্য হীৰা আৰু চিত্ৰানীৰ লগত আছে। চ' বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।